নমস্কাৰ বন্ধু বান্ধৱীসকল, মই লিপিকা শইকীয়াই আপোনালোকক পুনৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব। আজি মই আপোনালোকক দুটামান ৰেচিপি বনাই দেখাম। এটা হৈছে ৰঙালাও পাতেৰে বনোৱা চাটনি আৰু এটা ৰঙালাও ফুলৰ বৰ। তেতিয়াহ'লে আমি এতিয়া ৰঙালাও পাতখিনি ছিঙি লওঁ আৰু ৰঙালাও ফুল ছিঙি আনো ব'লক। আৰু দেখাই আছোঁ পিছলৈ কি হয়। আপোনালোকে কোনে কোনে খায় বাৰু ৰঙালাও ফুলৰ পকৰি? কিছুমানে ৰঙালাও ফুলৰ পকৰি বুলি কয়, কিছুমানে ৰঙালাও ফুলৰ বৰা বুলি কয়। মোৰ ইয়াত ৰ'দৰ পোহৰটো পৰি গৈছে, গতিকে ব'লক। এনেকুৱা কোমলীয়া পাতটো ল'ব, এনেকুৱা কোমলীয়া পাতটো ল'লে ভাল। এনেকুৱা কোমলীয়া পাতবিলাক ল'ব লাগে। এনেকুৱা কোমলীয়া পাতবিলাক ল'লে চাটনি বনাই খাবলৈ ভাল। ঠিক আছে, মই এতিয়া এইখিনি ছিঙি লওঁ। ৰঙালাও পাত ছিঙিলোঁ, ফুল ছিঙিলোঁ। এতিয়া কলডিলটো পাৰিব আছে। আমি কলডিলটো মই ভাইটিক পাৰিবলৈ কৈছোঁ। ওচৰতে আছে চাপৰতে, গতিকে কলডিলটো পাৰি আহোঁ ব'লক। এয়া কলডিলৰ ভাজি বনোৱা হ'ব। কলডিলখিনি এনেদৰে কাটি পানীত তিয়াই ৰাখিছোঁ অকণমান নিমখ দি। তাৰপিছত পানীখিনি টুকি ল'ম আৰু এয়া আলু এটা কাটি লোৱা হৈছে, পিঁয়াজ, আদা নহৰু পটাত পিচি লোৱা হৈছে, জলকীয়া দুটা আৰু মচুৰদাল কেইটামান এনেকৈ তিয়াই ৰখা হৈছে। কলডিলৰ ভাজিত এনেদৰে যদি মচুৰদাল অলপ দি দিয়া হয়, খাই কলডিলৰ ভাজিখন বিৰাট টেষ্টি লাগে। আৰু আপোনালোকে অকণমান গৰম মছলা দি দিব পাৰে। এনেদৰে চিম্পুলকৈ বনালেই ভাজিখন খাই ভাল লাগে। এনেদৰে এবাৰ কলডিলৰ ভাজিখন চিম্পুলকৈ বনাই খাবচোন, খাই বিৰাট টেষ্টি লাগে। এয়া পাৰ মাংসৰ কাৰণে গোটোৱা হৈছে পাৰ মাংস। তাৰপিছত ডাঙৰ চাইজৰ কেইটামান আলু কাটি লোৱা হৈছে 3টা, ডাঙৰ চাইজৰ 2টা পিঁয়াজ, আদা নহৰু থেতেলিয়াই লোৱা পটাত পিচা হৈছে। এয়া পাৰ মাংস আৰু ইয়াত অকণমান জালুক দিয়া হ'ব আৰু 2টা জলকীয়া, বছ চিম্পুলকৈ। এয়া বনাম মই ৰঙালাও ফুলৰ বৰা। ৰঙালাও ফুলখিনি বেচন, নিমখ, হালধি, তাত অকণমান গৰম মছলা দি পেষ্ট বনাই সেইখিনি লেটিয়াই তেলত ৰিফাইন তেলত ফ্ৰাই কৰিম। তাৰপিছত মোৰ ৰঙালাও ফুলৰ বৰা হৈ যাব। এয়া বনাম ৰঙালাও পাত, কোমলীয়া পাতটো চাটনি। এই ৰঙালাও কোমলীয়া পাতটোৰ চাটনি বনাব। ৰঙালাও পাতখিনিত অকণমান টাইম পানীত তিয়াই থ'ব। তাৰপিছত কেৰাহী পাতি কেৰাহীত অকণমান সৰিয়হৰ তেল দি ৰঙালাও পাতখিনি দি দিব, লগতে পিঁয়াজখিনিও দি দিব, জলকীয়াও দি দিব, নহৰু আদা সকলোখিনি দি দিব। দিয়াৰ পিছত 5 মিনিটমান সময় ল' ফ্লেমত ৰাখি ভাজিব, একদম কম জুইত ভাজিব। তাৰপিছত পটাটো পিচিব পাৰে আপোনালোকে, মিক্সিটো মাৰিব পাৰে, বছ তেতিয়া মোৰ ৰঙালাও পাতৰ চাটনি হৈ যাব। আৰু শেষত আপোনালোকে অকণমান কেঁচা তেল দি পেলানি খাই চাব। আমি মাংসখিনি মছলা আৰু আদা নহৰু পিঁয়াজ দি মঠি ল'ম। এয়া পিঁয়াজ অলপ দি দিছোঁ। তাৰপিছত নহৰু দিছোঁ অকণমান, যিহেতু তেলত দিয়া হ'বই। তাৰপিছত আদা দিছোঁ। তাৰপিছত অকণমান মিঠাতেল দিম। ইয়াত অলপ হালধি দিছোঁ, আপোনালোকে জোখমতে দিব। অলপমান মিঠাতেল ঢালিছোঁ। ইয়াত অলপমান
মাংসৰ পৰিমাণ অনুসৰি আপোনালোকে মছলাসমূহ দিব। মই ইয়াত অলপ মিট মছলা দিছোঁ, জোখ অনুসৰি জিৰা গুড়ি অলপ দিছোঁ, তাৰপিছত গৰম মছলা অকণ এতিয়াই দি দিছোঁ আৰু অকণমান মিৰ্চ পাউডাৰ দিছোঁ। জ্বলা বেছি নিদিওঁ যিহেতু অলপ অলপ দিছোঁ। তাৰপিছত এই মাংসখিনি ধুনীয়াকৈ অলপ টাইম মুঠি পেলাই থৈ দিম। মাংসখিনি যিমান টাইমলৈকে এইবিলাক দিয়াৰ পিছত মুঠি থোৱা হয় সিমানে মাংসখিনিৰ টেষ্টটো বাঢ়ে বুলি কয়। যিহেতু পাৰ মাংস হয়, মাংস বেছি ওলোৱা নাই আৰু আমাৰ ঘৰত পাৰ মাংস খোৱা মানুহো নাই বাৰু, আমি 3টাই খাওঁ, গতিকে আমাৰ এয়াই জোখৰ হৈছে। তেতিয়া মই এইখিনি বনাই লওঁগে। ৰঙালাও ফুলৰ বৰা, ৰঙালাও পাতৰ চাটনি, কলডিলৰ ভাজি, এইখিনি গোটেইখিনি মই বনাম আৰু পাৰ মাংসৰ জোলটো মায়ে বনাব। পাৰ মাংসৰ জোলটো মায়ে বিৰাট টেষ্টিকৈ বনায়, গতিকে এইখিনি বনাই লওঁগে। এইখিনি বনোৱাটো নেদেখাওঁ, এইখিনি বনোৱাটো দেখাবলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। যেতিয়া বনাই কৰি হৈ যায়, থালিখন মই যেতিয়া সজাম তেতিয়া আপোনালোকক দেখাম। ঠিক আছে, তেতিয়ালৈকে বাই বাই। আজি মোৰ থালিখন ৰেডি হৈ গ'ল। ভাত, ৰঙালাও ফুলৰ বেচন দিয়া বৰা, এইটো কলডিল আলু মচুৰ দাইল দিয়া ভাজি, ৰঙালাও কুমলীয়া পাতৰ চাটনি, নেমু 2 পিচ আৰু এয়া স্পেচিয়েল পাৰ মাংস আলু দিয়া জালুকীয়া। কেনেকুৱা লাগিছে বাৰু দেখি? খাওঁ খাওঁ লাগিছেনে? যদি আপোনালোকে খোৱা নাই তেন্তে এবাৰ মোৰ থালিখন প্লিজ ট্ৰাই কৰি চাব। আৰু বহুতো মানুহে হয়তো খায়েই এনেদৰে, তথাপিতো মই যেনেকৈ বনাইছোঁ তেনেকৈ এবাৰ খাই চাবচোন, খাই বহুত ভাল পাব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি থৈ যাব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটোৰ ছাবস্ক্ৰাইব কৰি থৈ যাব।